নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা বহুত বেয়া খবৰ লৈ আহিছোঁ আৰু হয়তো ইতিমধ্যে সকলোৱে গম পাইছেই যে আমাৰ অসমৰ এজন বিখ্যাত সাহিত্যিক তথা সাংবাদিক আৰু বুদ্ধিজীৱী আমাৰ মাজত আৰু নাই। তেওঁ হৈছে শ্ৰদ্ধাৰ হোমেন বৰগোহাঁই ডাঙৰীয়া। তেওঁ আজি 12 তাৰিখে ৰাতিপুৱা সময়ত মৃত্যুবৰণ কৰিছে আৰু ইয়াৰ বাবে আমাৰ অসমৰ বহুত লোকচান হৈছে বা বহুত ক্ষতি হৈছে, কাৰণ তেওঁৰ অৱদান বহুত আছিল আমাৰ অসমৰ কাৰণে। গতিকে আজি আমি জানো আহক তেওঁৰ জীৱনগাথা, তেওঁ জীৱনত কি কি কৰিছিলে বা তেওঁৰ জীৱনত কি কি হৈছিলে, আমি কথাখিনি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আহোঁ তেখেতৰ জন্মৰ কথা। তেওঁ আপোনাৰ জন্ম হৈছিল 1932 চনৰ 7 ডিচেম্বৰ তাৰিখে ঢকুৱাখানা নামৰ ঠাইত আৰু মৃত্যুবৰণ কৰিছে আজি গম পাইছে। আজি 12 তাৰিখে কৰিছে মৃত্যুবৰণ গুৱাহাটীৰ GMCHত। সাহিত্য জগতত তেখেতৰ অৱদান বহুত আছিল অসমৰ বাবে, কাৰণ তেওঁ বহুতো উপন্যাস লিখিছিল, বহুতো গল্প কবিতা, আৰু লগতে তেওঁ এজন সাংবাদিকো আছিল। আনকি তেওঁ মৃত্যুৰ আগলৈকে অসমীয়া নিয়মীয়া বাৰ্তা নামৰ যিখন বাতৰি কাকত, তাত তেওঁ মুখ্য সাংবাদিক হিচাপে কাম কৰিছিল। তেওঁ লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ মেট্ৰিক পাছ কৰিছিল ডিব্ৰুগড়ৰ গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা, আৰু তেওঁ পিছত কটন কলেজত নামভৰ্তি কৰিছিল। তেওঁৰ পত্নীৰ নাম আছিল নিৰুপমা বৰগোহাঁই। তেখেতো অসমৰ এগৰাকী বিখ্যাত সাহিত্যিক আছিল। তেওঁ যিবিলাক উপন্যাস লিখিছিল তাৰ ভিতৰত আপোনাৰ সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰায়ে বাওধান খায়, অস্তৰাগ পিতা পুত্ৰ, তিমিৰ তীৰ্থ, কুশীলৱ, এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা, সুবালা, মৎস্যগন্ধা, এইবিলাক আছিল তেওঁৰ উপন্যাস। আৰু যিবিলাক আপোনাৰ আত্মজীৱনী আছিল তেওঁৰ, আত্মানুসন্ধান, মোৰ সাংবাদিক জীৱন, ধুমুহা আৰু ৰামধেনু, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ ইত্যাদি। আৰু তেওঁ সম্পাদনা কৰা যিবিলাক আলোচনী আছিল বা যিবিলাক বাতৰি কাকত আছিল, সেইবিলাক হৈছে আমাৰ অসম, অসমবাণী, নীলাচল, সূত্ৰধাৰ, নাগৰিক, সাতসৰী, নিয়মীয়া বাৰ্তা ইত্যাদি। আৰু তেওঁ যিবিলাক বঁটা পাইছে, এৱাৰ্ডছ পাইছে, সেইবিলাক হৈছে আপোনাৰ সাহিত্য একাডেমী এৱাৰ্ড পাইছে, আছাম ভেলী লিটাৰেৰী এৱাৰ্ড, নীলমণি ফুকন এৱাৰ্ড ফ্ৰম অসম সাহিত্য সভা, শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড, মৎস্যেন্দ্ৰ নাথ এৱাৰ্ড, এইখিনি বঁটা তেওঁ লাভ কৰিছিল। ইয়াৰ ভিতৰত তেওঁ যিখন পিতা পুত্ৰ উপন্যাস লিখিছিল, তাৰ কাৰণে তেওঁ 1978 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু এসময়ত তেওঁ অসম সাহিত্য সভাৰ সভাপতিও আছিল। বন্ধুসকল, 2021 চনটো বা 2020 চনটো আমাৰ কাৰণে বহুত বেয়া, কাৰণ আমাৰ গোটেই দেশৰ পৰা, আমাৰ গোটেই ভাৰতবৰ্ষৰ পৰা, গোটেই আমাৰ অসমৰ পৰা বহুতো ভাল ভাল ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে, আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে আমাৰ কাৰণে বহুত ক্ষতি হৈছে বা আমাৰ দেশৰ কাৰণে বহুত লোকচান হৈছে। বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিতে শেষ কৰিছোঁ। যদি ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে প্ৰথমবাৰ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় অসম।